হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আমাৰতো খবৰটো গমেই পাইছে চাগে সকলোৱে। যিসকলকে আশীৰ্বাদ কৰিব মানুহজন যাতে ভাল হয়। এতিয়া মানে মানুহজন অলপমান উঠি পৰিছে। চেলুন 3টা দিয়া হ'ল, বেজি 8টামান দিয়া হ'ল। অলপমান এতিয়া উঠি পৰিছে। অলপমান মানে মনটো ভাল লাগছে আৰু আজি হোলী যিহেতু অলপমান শ্ৰীয়াছো কৈ আছে হোলী খেলিব লাগে, মা হোলী খেলিব লাগে, পাপা হোলী খেলিব লাগে। অলপমান এনেই তাৰ লগত হোলী খেলিম আৰু আপোনালোককো দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো একদম শেষলৈ। আৰু আপোনালোকক কমেণ্ট কৰি জনাব কৈছিলোঁ গলব্লাডাৰ পাথৰ হ'লে ঔষধ খালি ভাল হয় না নহয়। কমেণ্ট কৰি জনা নাই, জনাবচোন। আপোনালোকে যদি দিহা পৰামৰ্শ কিবা দিয়ে ভাল লাগিব আমাৰো, আৰু বহুত সহায় হ'ব। আৰু এতিয়া মানুহজন অলপমান উঠি পৰিছে, দেখুৱাই আছোঁ আপোনালোকক। এই ইয়াতে ভিডিঅ' বনাবৰ কাৰণে কাগজ কলম লৈ লিখি আছে। ভাল লাগছে নে দেখাটো? অলপমান পেটটোৰ বিষটো কমছে না? পেটৰ বিষটো কমছে, অলপমান ভাল লাগছে। আৰু হোলী খেলবি না আজি অলপমান? এনেই অলপ ফ্ৰেণ্ডছ, এতিয়া আমি ফাকু খেলিম। ফাকু মানে প্ৰথমতে মন্দিৰত দি আহোঁ, তাৰপিছত অলপমান খেলিম। ৰশ্মি আছে কৈ আছে যাৰ লগত বোলে ফাকু খেলিব লাগে, তো ফাকু খেলোঁ আৰু এতিয়া। হেপী হোলী দে। তোমাৰ পিচকাৰীটো দেখাচোন, ক'ত থৈছা? এইটো হৈছে আমাৰ শ্ৰীয়াজৰ পিচকাৰী। এইটো হৈছে আমাৰ শ্ৰীয়াজৰ পিচকাৰী। আমি এতিয়া মন্দিৰত অলপমান ফাকু দি আহোঁ, তাৰপিছত মানে আমি মানুহবিলাকে খেলিম। আগতে ভগৱানৰ ওচৰত ফাকুখিনি দি আহোঁ। আমি শ্ৰীয়াজ আৰু মই যাই আছোঁ মন্দিৰত ফাকু দিম আগতে না আমি, তাৰপিছত আমি ফাকু খেলিম। আমি এতিয়া মন্দিৰত দৰ্জাটো খুলি আছোঁ। খুল যা দিয়াইটো। আমাৰ শ্ৰীয়াজে মন্দিৰত ফাকু দিব, তাৰপিছত আমি খেলিম না পাপা? পিচকাৰীটো লৈ গৈছে মন্দিৰত ফাকু। সেয়ে এতিয়া দিছে, আবুই দিছে কিজানি। এতিয়া আবুই দিছে না। এইটো পিংক কালাৰটো দি। এইটো কি কালাৰ? পিংকটো দি। পিংকটো দি। মুনুলিয়ে কি ধুনীয়া কৰি দি আছে মন্দিৰত, হ'বনে? এটা মই মুনুলিক দিওঁ দে ধুনীয়া কৰি। ফটা হেপী হোলী, হেপী হোলী। মুনুলিয়ে মোক হোলী দি আছে মন্দিৰৰ ভিতৰতে, পুৰা একদম মোক লাল লাল বনাই দিয়ে। মুনুলিয়ে মোক একদম লাল লাল বনাই দিয়ে। মুনুলিকো দিছোঁ মই। আৰু আমি কাট দিম এবাৰ ভূত বনাম ক। এই পিচকাৰীটো লওঁ। মক্কেল বাবাক বোলে দিবা নালগে, ক'তবা যাবা আছে সি। কাক দিবি যা, আবুক দিবি, আবুক দিবি, আবুক ল ল ল। আহি আছে হোলী দি। মুনুলিয়ে পাপাক হোলী দিল। গালত দি ফটা পিন্ধাই দি, সেৱা কৰে। সেৱা কৰি এটা ফটা পিন্ধাই দি। মুনুলিকে হোলী দে গালে। এইয়া কিয় লৰা কিয় তই? খানা খালি না চকুত? হোলী দিয়াতে দিয়াতে লৰি দিছে, চকুতে লাগি গেল। গালত দিবা লাগে, গালত ইনকে। পাপাই মুনুলিক দি আছে। পাপাক ভূত বনাই দিল ফাকুই দি। দেখাই নাপাল মোক ভূত বনালি শুন। মুনুলিয়ে মোক ভূত বনাই দিছে, একদম একদম ভূত বনাই দিছে মোক। দাদা কিয় যাই কিন্তু যাকে তো দেখা মুখে তো মুখে ঢুকছে না কুকুর কুকুর যাপা। ওই মায়ের বাপের কুকে কর হোলি মুখতে হুমছে, চকুতে হুমছে। নমস্বী নমস্বী চকুতে হুমছে মুখে হুমছে।
মোৰ বগা চলাটো কি কৰলা হে আমি যায় কিন্তু হেৰি নাযায় এ আমি কি নাযায় দিব লাগিব হেপী হলি বেমাৰীক দি দিলো আমাৰ হেপী হলি দিছো এইকেইটা হলি কিবাৰ কাৰণে দাউৰি আছে এইজনে ফিচকাৰি লৈ আছে পুৰা এই তাক ভূত বনাব লাগিব ইয়াক ভূত বনাওচোন কোনটোক আমাৰ বাবুক নেটবি হা সেইটো ৰং একদম ইয়াক দিয়াৰ কাৰণে আমাৰ ডিজু পাঠকে দাউৰি আছে ইহাকো দিব লাগিব ভূত বনাই দি ভয়তে দাউছে শুন ইটো এনে দাউৰে ভাইটি পিচকাৰি লৈ আছে দিবাৰ কাৰণে কাকো দিব পৰা নাই মোকে দি আছে নিজিকাবি কোনটো লোক দিম এইবাৰ আমি হেপী হলি যা চাংকি মোক দিবা দি চাং দেওঁ গোটেই কৈতাকে হেপী হলি তুমিও দি দেখা এই ল দি চবকে দি ইহাক দি তাহাক কিয় দিব যাই আছা ইহাক দি একদম ৰাস্তাতে পানী লৈ একদম ৰখি আছে যাই আহিলে তাকে দিব আৰু মাৰ্চি আছে লাগাকে লাগি থাকে হিমাশ্ৰীক দি আছে হলিপুৰা একদম বিৰাট ভাল পাই হলি খেলবা ফ্ৰেণ্ডছ তো এতিয়া আমি মানে ইয়াতে এনেকে ৰখি আছো ৰখি মানে কি আমি ঘৰতে বহি আছো আমাৰ গাঁৱৰ মানে তিৰিবিলাকে তিৰি বুলিও ক'লো হলি দিবা আহি আছে তো আজি আমি তাহাক ফুড বনাম চাই থাকিব ভিডিঅ'টো ঠিক দিম তাহোনো আমাক দিব আমিও তাহাক দিম একদম হেপী হলি প্লাষ্টিক কি প্লাষ্টিক কি প্লাষ্টিক তো যেতিয়া আমাৰ হলি খেলা হ'ল গা পা ধুলো চবে একদম ধুনীয়া কৰি নেখিলোঁ আৰু গা পা ধুলো অলপমান হলি খেলিলোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো ভাল লাগিলে আপোনালোকে ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো